পুনৰবাৰ স্বাগতম জনাইছো আপোনালোকৰ চেনেল দা ডাৰ্ক ট্ৰেভেলাৰ। আমাৰ প্ৰতিজন ভাৰতীয় নাগৰিকৰ নয়নমণি আৰু আত্মসন্মান নীল আকাশত উৰি থকা তিনিবৰণীয়া জাতীয় পতাকাখন। নীলা আকাশৰ বগা মেঘৰ মাজত ভাৰতৰ পূবৰ পৰা পশ্চিমলৈ জাতি ধৰ্ম নিৰ্বিশেষে থকা ঐক্যতা বৰ্ণনা কৰে আমাৰ এই জাতীয় পতাকাখনে। জাতীয় পতাকাখনৰ বিষয়ে হয়তো বহু পদ্য বা কবিতা আমি সৰুৰ পৰা পঢ়িছো বা শুনি আহিছো আৰু ইয়াৰ ওপৰত লেখা বহুতো লেখাও পঢ়িছো, কিন্তু হয়তো আমাৰ বহু কম মানুহে জানে যে আমাৰ গৌৰৱ এই জাতীয় পতাকাখন কোনে কেতিয়া আৰু কেনেকৈ সৃষ্টি কৰিছিল। আৰু আজি আমি আমাৰ বহু জাতীয় নায়কৰ আত্মবলিদানৰ বিনিময়ত পোৱা ৭৪তম স্বাধীনতা দিৱসত আমাৰ পতাকাখনৰ সৃষ্টিৰ ইতিহাসটো এই ভিডিঅ'টোৰ জৰিয়তে চাওঁ বলক। আজি আমি দেখা জাতীয় পতাকাখনি এই ৰূপলৈ আহিবলৈ প্ৰায় ৯২ বছৰ লাগিছে আৰু এই সুদীৰ্ঘ ৯২ বছৰত জাতীয় পতাকাখন বহুবাৰ সালসলনিও কৰা হৈছিল। ভাৰতৰ প্ৰথমখন পতাকা ১৮৫৭ চনত ব্ৰিটিছসকলে নিৰ্মাণ কৰিছিল, কিন্তু এজন ভাৰতীয়ৰ হাতত ভাৰতৰ জাতীয় পতাকাখন নিৰ্মাণ হৈছিল ইয়াৰে প্ৰায় ৪৭ বছৰ পিছত। এইখন স্বামী বিবেকানন্দৰ এগৰাকী শিষ্যৰ দ্বাৰা নিৰ্মিত হৈছিল। এই পতাকাখনত ব্যৱহাৰ হোৱা ৰঙা ৰংটো স্বাধীনতা, হালধীয়া ৰংটো বিজয় আৰু বগা ৰংটো চাফ চিকুণতাৰ প্ৰতীক আছিল। অন্যহাতে পতাকাখনৰ মাজত থকা চিহ্ন বুদ্ধদেৱৰ প্ৰতিমূৰ্তিৰ পৰা লোৱা হৈছিল আৰু এই চিহ্নটোৰ সোঁ আৰু বাওঁফালে বঙালী ভাষাত বন্দে মাতৰম লিখা আছিল। তাৰোপৰি পতাকাখনৰ চাৰিওফালে ১০১ গছি প্ৰজ্বলিত বন্তি অংকিত কৰা হৈছিল। ১৯০৬ চনৰ ৭ আগষ্টত কলিকতাৰ পাৰ্চি বাগান চকত এই পতাকাখন পোনপ্ৰথমবাৰৰ বাবে উত্তোলন কৰা হৈছিল। এই পতাকাখনৰ অন্য এটি সংস্কৰণো ইতিহাসত লিপিবদ্ধ আছে। এই আয়তাকাৰ পতাকাখনত তিনিটা ৰং ক্ৰমে সেউজীয়া, হালধীয়া আৰু ৰঙা ব্যৱহাৰ কৰা হৈছিল। এই পতাকাখনত একেবাৰে ওপৰত থকা সেউজীয়া ৰংটোত ফুলি থকা পদুম ফুলৰ ছবি অংকিত কৰা হৈছিল আৰু মাজত থকা হালধীয়া ভাগটো হিন্দী ভাষাত বন্দে মাতৰম লিখা আছিল আৰু একেবাৰে শেষত এফালে চন্দ্ৰ আৰু আনফালে সূৰ্যৰ ছবি অংকিত কৰা হৈছিল। ভাৰতৰ দ্বিতীয়খন জাতীয় পতাকা মেডাম কামাই ১৯০৭ চনত তেওঁৰ কিছু সহযোগী ক্ৰান্তিকাৰীৰ সৈতে পেৰিছত উত্তোলন কৰিছিল। এইখন পতাকাটো তিনিটা ৰঙেই ব্যৱহাৰ কৰা হৈছিল, ওপৰত গেৰুৱা, মাজত হালধীয়া আৰু তলত সেউজীয়া। ওপৰত থকা হালধীয়া ৰংটোত ৭টা তৰা অংকিত কৰা হৈছিল। এই ৭টি তৰাই আমাৰ সপ্তৰ্ষি মণ্ডলক প্ৰতিনিধিত্ব কৰিছিল। দ্বিতীয়খন পতাকাৰ দৰে ইয়াতো মাজত হালধীয়া ভাগটোত হিন্দী ভাষাত বন্দে মাতৰম লিখা আছিল আৰু একেবাৰে তলত থকা সেউজীয়া ৰংটোৰ ওপৰত এফালে সূৰ্য আৰু আনফালে চন্দ্ৰ তৰা অংকিত আছিল। ভাৰতৰ তৃতীয়খন পতাকা প্ৰথম দুখনতকৈ সম্পূৰ্ণ পৃথক আছিল। ১৯১৭ চনত ভাৰতৰ ৰাজনীতিত এক প্ৰবল ধুমুহা বলিছিল আৰু এই ধুমুহাৰ ফলশ্ৰুতিতে তৃতীয়খন পতাকা নিৰ্মিত হৈছিল। এই পতাকাখনত ৫টা সেউজীয়া আৰু ৫টা ৰঙা লাইন অংকিত কৰা আছিল। এই পতাকাখনৰ একেবাৰে ওপৰত বাওঁফালে গ্ৰেট ব্ৰিটেইনৰ পতাকা, সোঁফালে এটি অৰ্ধচন্দ্ৰ আৰু এটি তৰা আৰু তলত আমাৰ সপ্তৰ্ষি মণ্ডলক দৰ্শাই ৭টি তৰা অংকন কৰা হৈছিল। ইয়াৰে পিছত জাতিৰ পিতা মহাত্মা গান্ধীয়ে আমাৰ জাতীয় পতাকাখন নিৰ্মাণ কৰাৰ দায়িত্ব অন্ধ্ৰপ্ৰদেশৰ এজন খেতিয়কক দিলে। তেখেতৰ নাম আছিল পিংলি ভেংকায়া। তেখেত স্বাধীনতা আন্দোলনৰ এজন ক্ৰান্তিকাৰীও আছিল। গান্ধীজীয়ে তেওঁক এনেকুৱা এখন জাতীয় পতাকা নিৰ্মাণ কৰিব ক'লে যিখনত জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে গোটেই ভাৰতক প্ৰতিনিধিত্ব কৰে। এই কামটো সম্পূৰ্ণ কৰিবলৈ পিংলিক লাগে প্ৰায় ৫ বছৰ কাল। এই ৫ বছৰত তেখেতে ৫০খন দেশৰ ৰাষ্ট্ৰীয় পতাকাৰ গভীৰতাৰে অধ্যয়ন কৰি ১৯২১ চনত এখনি নতুন পতাকা নিৰ্মাণ কৰি উলিয়ায়। এই পতাকাখনত ৰঙা আৰু সেউজীয়া ৰং ব্যৱহাৰ কৰা হৈছিল আৰু মাজত এটি যঁতৰ অংকিত কৰা হৈছিল। ইয়াৰে ৰঙা ৰংটোৱে হিন্দু আৰু সেউজীয়া ৰংটোৱে মুছলিম ধৰ্মক প্ৰতিনিধিত্ব কৰিছিল। যিহেতু গান্ধীজীয়ে এনেকুৱা এখন পতাকা বিচাৰিছিল যিখন পতাকাই ভাৰতৰ প্ৰতিটো জাতি বা ধৰ্মক প্ৰতিনিধিত্ব কৰে, সেয়েহে তেওঁ ইয়াত বগা ৰং আৰু মাজত এটি নীলা চক্ৰ লগাই দিয়ে। ইয়াৰে বগা ৰংটোৱে ভাৰতৰ আন ধৰ্মক আৰু চক্ৰটোৱে প্ৰগতিক দৰ্শাইছিল। এইখন পতাকা নিৰ্মাণ হৈছিল ১৯৩১ চনত। ভাৰতৰ জাতীয় পতাকাখনে পূৰ্ণ ৰূপ পায় স্বাধীনতাৰ ঠিক ২২ দিন আগত, অৰ্থাৎ ১৯৪৭ চনৰ ২২ জুলাই তাৰিখে। উক্ত দিনটোতে ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদৰ নেতৃত্বত এখন সংবিধান সভাৰ আয়োজন কৰা হৈছিল আৰু এই সভাতে আমি আজি দেখা বা আমাৰ মৰমৰ পতাকাখনে ৰাষ্ট্ৰীয় পতাকা হিচাপে স্বীকৃতি পায়। আমাৰ জাতীয় পতাকাখনত থকা অশোক চক্ৰটোৱে জীৱনৰ নিৰন্তৰ গতিক দৰ্শায়। গেৰুৱা ৰংটোৱে দেশৰ সমৃদ্ধি আৰু ত্যাগ আৰু বলিদানৰ প্ৰতীক। বগা ৰংটো সুখ শান্তিক দৰ্শায় আৰু সেউজীয়া ৰংটোৱে দেশৰ প্ৰগতিক সূচায়। ভাৰতৰ জাতীয় পতাকাখনৰ ওপৰত আমি সংগ্ৰহ কৰা ৬টা ৰোমাঞ্চকৰ তথ্য আপোনালৈ বুলি আগবঢ়ালো। নম্বৰ ১, ভাৰতৰ জাতীয় পতাকাখন অকল ভাৰতত পোৱা খাদী কাপোৰেৰেহে নিৰ্মিত হ'ব লাগিব। নম্বৰ ২, আমাৰ জাতীয় পতাকাখন অকল খাদী গ্ৰাম উদ্যোগতহে নিৰ্মাণ কৰিব পাৰে। নম্বৰ ৩, জাতীয় পতাকাখনৰ আকাৰ ৩/২ হ'ব লাগে আৰু ইয়াক প্ৰদৰ্শন কৰা উচ্চতা ইয়াৰে ১.৫ গুণ হ'ব লাগে। তাৰোপৰি জাতীয় পতাকাখনত ৩টা ৰঙৰে লাইনৰ আকাৰ সমান হোৱাটো বাঞ্ছনীয়। নম্বৰ ৪, ২০০১ চনৰ উদ্যোগপতি নবীন জিন্দালে দিল্লী উচ্চতম ন্যায়ালয়ত কৰা এক আবেদনৰ পিছতহে স্বাধীনতা দিৱস আৰু গণৰাজ্য দিৱসৰ বাদেও অইন দিনতো ভাৰতৰ নাগৰিকে জাতীয় পতাকা ব্যৱহাৰ কৰিব পৰা হৈছে। নম্বৰ ৫, বৈদেশিক ভূমিত ভাৰতৰ জাতীয় পতাকা উত্তোলন কৰা প্ৰথমগৰাকী ব্যক্তি হৈছে মেডাম কামা। ১৯০৭ চনৰ ২২ আগষ্টত তেখেতে পতাকাখন উত্তোলন কৰিছিল। নম্বৰ ৬, ২০০৮ চনৰ
চনৰ 14 নৱেম্বৰ তাৰিখে পোনপ্ৰথমবাৰৰ বাবে ভাৰতৰ জাতীয় পতাকাখন চন্দ্ৰলৈ পঠোৱা হৈছিল। এই কৃতিত্ব তালিকাত ভাৰত 4ৰ্থ স্থানত আছে। আপোনাৰ বহুমূলীয়া সময় দিয়াৰ বাবে অন্তৰৰ পৰা অশেষ ধন্যবাদ। আপোনাৰ এটা লাইক বা শ্বেয়াৰে আমাক নতুন ভিডিঅ' বনোৱাৰ উৎসাহ যোগায় আৰু এনেকুৱা ভিডিঅ' চাই থাকিবলৈ চেনেলটো এতিয়া সাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই দিয়ক। আজিলৈ ইমানে, পুনৰ এনেকুৱা কিছু ৰসাল তথ্য আপোনালৈ লৈ অনাৰ প্ৰতিশ্ৰুতিৰে ধন্যবাদ।